তো গুগলত যদি আপোনালোকে সাৰ্চ কৰে CTET এডমিট কাৰ্ড 2024 বুলি তেতিয়া প্ৰথমতে এটা লিংক ওপেন হ'ব সেই লিংকটো আপোনালোকে যদি ক্লিক কৰি দিয়ে CTET এডমিট কাৰ্ড 2024 লিংক বুলি ওলাব ডাউনলোড বুলি ওলাব আৰু সেইটো যদি আপোনালোকে ক্লিক কৰি দিয়ে তেতিয়া হলে আপোনালোকে দেখিবলৈ পাব যে তললৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পাছত এটা ওপেন হ'ব এটা লিংক ওপেন হ'ব প্ৰি এডমিট কাৰ্ড সিটি ইমিটেশন বুলি ওলাব আৰু তাত যদি ক্লিক হিয়াৰ কৰি দিয়ে তেতিয়া হলে আপোনালোকে আপোনালোকৰ এপ্লিকেশন নাম্বাৰ দিব দিয়াৰ পাছত ইয়াত ডেট অফ বাৰ্থ দিব ভালকে আৰু ইয়াৰ পাছত যেটো ফাৰ্স্ট ৰেফাৰেন্স সিটি দিছিলে ফাৰ্স্ট ৰেফাৰেন্সটো ওলাব মাত এতিয়া সিটি চেণ্টাৰটো ওলোৱা নাই অৰ্থাৎ কোনখন সিটিত আপোনালোকৰ বা কোনটো প্লেছত এক্সামটো হ'ব চেণ্টাৰটো দিয়া নাই মাত্ৰ ফাৰ্স্ট ৰেফাৰেন্স যেটো দিছিলে সেইটো শো হ'ব তো ইনফৰমেশনটো আপোনালোকৰ সৈতে শেয়াৰ কৰিলো যিসকলে CTET দিম বুলি প্ৰিপাৰেচন কৰি আছিলে আপোনালোকৰ প্ৰিপাৰেচনটো কেনেকুৱা জনাব আৰু এনেকুৱা ধৰণৰ ইনফৰমেশন পাই থাকিবৰ বাবে আমাৰ সৈতে কানেক্ট হৈ থাকিব লাইক কৰিব কমেন্ট কৰিব আৰু যিসকলে CTET দিম বুলি ইতিমধ্যে ষ্টাডি কৰি আছে তেওঁলোকৰ সৈতে ভিডিঅটো শেয়াৰ কৰিব থ্যাংক ইউ